হাজো কোলহাটীত কৃত্ৰিম বানত জুৰুলা ৰাইজ। হাজোৰ কোলহাটী বংশৰপথৰ কৃত্ৰিম বানপানীয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক। বৃহত্তৰ কোলহাটী অঞ্চলৰ পানী ওলাই যোৱাৰ সুব্যৱস্থা নথকাৰ বাবে পথৰ ওপৰত হৈছে এককাল পানী। বন্ধ হৈ পৰিছে কোলহাটী মজলীয়া প্ৰাথমিক বিদ্যালয়। কেইবাটাও পৰিয়ালত ঘৰত সোমাইছে বানপানী। কোলহাটী অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে বানপানীৰ মাজেৰে যাবলগীয়া হৈছে বিদ্যালয়লৈ বিগত ৬-৭ বছৰ ধৰি কোলহাটীবাসীয়ে। পৰিতাপৰ কথাটো হ'ল যে এই ৬-৭ বছৰত কেইবাবাৰো কোলহাটী বংশৰ পথ পুনৰ নিৰ্মাণ হৈছে, কিন্তু আজিলৈ কোলহাটী পানী ওলাই যোৱাৰ বাবে সুপৰিকল্পিত নলাৰ ব্যৱস্থা কৰিব নোৱাৰিলে হাজো লোক নিৰ্মাণ বিভাগে, যাৰ দুৰ্ভোগ প্ৰতি বছৰে বাৰিষা কালত ভুগিবলগীয়া হৈছে কোলহাটীবাসী ৰাইজে। হাজোৰ পৰা কিশোৰ দাসৰ ৰিপৰ্ট, JB নিউজ। আমাৰ কোলহাটী আৰু মানে বংশৰ পথটো কৃত্ৰিম বানপানী মানে বৰষুণৰ পানী। এইটো প্ৰত্যেক বছৰে হয়। আজি ৬-৭ বছৰ পৰা হৈয়ে আছে এইটো পানী। পানীটো ওলাই যায়। আগতে ড্ৰেইন এটা আছিলে, এতিয়া ড্ৰেইনটো মাৰি দিছে, তাৰ পৰা এতিয়া পানীটো যোৱাৰ ব্যৱস্থা নাই। বহুত হাৰাশাস্তি হৈছে, বহুত মানে তল গৈছে। আজি বহুত ল'ৰা ছোৱালী পৰিছে তাৰমানে পানীত, আহিব পৰা নাই। সাধাৰণ মানুহৰ যাতায়াতৰ ব্যৱস্থা বিৰাট অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। আজি বাচ্ছা এটা লৈ আহিছে মাকীয়ে, মানে আমাৰ হস্পিটেলখনলৈকে, তাই মোটামুটি গাড়ীৰ পৰা নামিব পৰা নাই। তিৰোতাজনীয়ে তেখেতক আমি নিফালে মোটামুটি ওলাই যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নাই। সেইকাৰণে ইমান পানী। এতিয়া চৰকাৰে কি অনুৰোধ জনাব বা লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক কি অনুৰোধ জনাব? চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এইখিনি কৈ আছোঁ, আমাক এই ৰাস্তাটোৰ মোটামুটি প্ৰব্লেমটো আমাক ছল্ভ কৰি দিব লাগে। তেখেতসকলক আজিও মোটামুটি মই SDC বাইদেউ আৰু মোটামুটি JECক ফোন কৰিছোঁ। তেখেতসকলে নালাৰ কিবা মুডটো চাই গ'ল। এতিয়ালৈকে আমাৰ কোনো অহাকালিৰ পৰা কিবা অলপ চাফা কৰি দিম বুলি কৈছে, কিন্তু চাফা কৰি দিলেও তাৰমানে প্ৰব্লেমটো আমাৰ ছল্ভ নহয়। ৬-৭ বছৰ ধৰি এনেকুৱাই চলি আছে। ইয়াত নলাৰ ব্যৱস্থা আছে নেকি? ড্ৰেইনেজ ব্যৱস্থা এতিয়া বৰ্তমান নাই তাৰমানে নাই। আগতে দমদমা কলেজখনৰ আগতে এটা ডাঙৰ কালভাৰ মানে দলং এটা আছিলে, সেইটো দলংটো এতিয়া বনাই সৰু কালভাৰ এটা কৰি দিলে। কালভাৰ কৰাৰ কাৰণে এতিয়া তাৰমানে পানীটো ইয়াৰ পৰা ওলাই যাব নোৱাৰে। যথেষ্ট অসুবিধা হৈছে, বহুত অসুবিধা হৈছে মানুহৰ। এতিয়া মানুহৰ কাৰোবাৰ ঘৰত সোমাইছে, দুৱাৰ মানুহ, কিন্তু মানুহৰ ঘৰত পানী সোমাইছে তাৰমানে।